আলোচনা কৰিম তোমালোকৰ আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলো এচিড ক্ষাৰক আৰু লৱণ হয় দ্বিতীয় চেপ্টাৰটো বিজ্ঞানৰ আজি তাৰে পিছৰ যিখিনি আছে টপিক সেই টপিকখিনি আমি আলোচনা কৰিম আৰু আজি আমাৰ প্ৰথমতে আলোচনা কৰিবলগীয়া টপিকটো হৈছে এইটো জলীয় দ্ৰৱত এচিড বা ক্ষাৰকৰ পৰিৱৰ্তন কেনে ধৰণে হয় আমি কালি লাষ্টৰ ফালে এটা পঢ়িছিলো সেইটো আছিল হাইড্ৰনিয়াম আয়ন হয় আৰু হাইড্ৰনিয়াম আয়ন আমি কেনেকৈ গঠন হয় এই বিষয়ে পঢ়িছিলো ঠিক আছে যেতিয়া আমি এচিড বা ক্ষাৰক পানীত দিও তেতিয়া হলে ইয়াত কিহলৈ গুচি যায় আয়নলৈকে বিযোজিত হয় বা বিয়োজিত হয় ইয়াত কি হয় আয়নলৈকে ভাঙি যায় ধৰা আমি যদি HCl টো কি হয় এটা এচিড হয় হাইড্ৰক্লোৰিক এচিড ঠিক আছে ইয়াত যদি আমি পানীত দি দিও দিলে ইয়াৰ পৰা আমি কি পাম H+ আৰু Cl- পাম হয় এইখিনি কথা আমি পঢ়িছো আৰু H to H+ আছে এই H+ আয়নটোৱে কি কৰে পানীৰ লগত বিক্ৰিয়া কৰে আৰু পানীৰ লগত বিক্ৰিয়া কৰি কি কৰিছে হাইড্ৰনিয়াম আয়ন উৎপন্ন কৰিছিল H3O+ হয় তাৰে পিছত যদি আমি চাও ক্ষাৰক এটা যদি লও ক্ষাৰক ধৰা আমি ললো সোডিয়াম হাইড্ৰক্সাইডৰ ফৰ্মুলা হৈছিল NaOH ইয়াক যদি আমি পানীত দ্ৰবীভূত কৰো পানীত দ্ৰবীভূত কৰিলে আমি কি পাম এটা পাম আমি সোডিয়াম আয়ন আৰু এটা পাম OH- আয়ন ঠিক আছে সো এইটো হৈছে আমাৰ Na+ আৰু এইটো হৈছে OH-। গতিকে যেতিয়া আমি ক্ষাৰকক পানীত দ্ৰবীভূত কৰিম ক্ষাৰকক পানীত দ্ৰবীভূত কৰিলে ইহত কি হয় আয়নলৈকে বিযোজিত হয় কিন্তু ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা কি হয় এটো সম্পূৰ্ণকৈ আয়নলৈকে ভাঙি না যায় ঠিক আছে এটো আমাৰ হাইড্ৰক্সাইড আয়ন বুলি কয় OH- টো কি বুলি কয় হাইড্ৰক্সাইড আয়ন এইটো হৈছে আমাৰ হাইড্ৰক্সাইড আয়ন বুলি কয় ঠিক আছে আৰু এইটো আছিল আমাৰ হাইড্ৰনিয়াম গতিকে হাইড্ৰনিয়াম আয়নটো বেলেগ হয় হাইড্ৰক্সাইড আয়নটো বেলেগ হয় আৰু এইটো হৈছে OH-। যেতিয়া আমি ক্ষাৰক এটা পানীত দ্ৰবীভূত কৰিম এইটো কিন্তু সম্পূৰ্ণ আয়নলৈকে ভাঙি না যায় কাৰণ ইয়াতে কি হৈ আছে হাইড্ৰক্সাইড আয়নত অক্সিজেন আৰু হাইড্ৰজেন দুটা আছে ঠিক আছে আৰু ইয়াৰ পৰা এটা প্ৰশ্ন আহে কি এচিডবোৰে বিদ্যুৎ পৰিবহন কৰিব পাৰে জলীয় অৱস্থাত ঠিক আছে দ্ৰবীভূত অৱস্থাত এচিডবোৰে বিদ্যুৎ পৰিবহন কৰিব পাৰে কিন্তু ক্ষাৰকবোৰে নোৱাৰে কিয় হয় প্ৰশ্নটো বুজি পাইছা এচিডে দ্ৰবীভূত অৱস্থাত বিদ্যুৎৰ পৰিবহন কৰিব পাৰে কিন্তু ক্ষাৰকে বিদ্যুৎৰ পৰিবহন কৰিব নোৱাৰে তাৰ কাৰণটো হৈছে কি যেতিয়া এচিড পানীত দ্ৰবীভূত হয় তেতিয়া ই সম্পূৰ্ণকৈ আয়নলৈকে বিযোজিত হয় বা ভাঙি যায় আৰু সেই আয়নবোৰে কি কৰে বিদ্যুৎ পৰিবহন কৰিব পাৰে হয় আমি বিদ্যুৎৰ চেপ্টাৰটোত পঢ়িছিলো ন আধানৰ গতিৰ কাৰণে বিদ্যুৎ হয় গতিকে ইয়াতে H+ আৰু Cl- আধান হয় আৰু সেই কাৰণে এইবোৰে কি কৰে গতি কৰে কাৰণে এচিডে দ্ৰবীভূত অৱস্থাত বিদ্যুৎ পৰিবহন কৰিব পাৰে ঠিক আছে কিন্তু সাধাৰণ অৱস্থাত এচিডেও বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে যেতিয়া তাৰ লগত আমি সামান্য পৰিমাণে পানী যোগ কৰি দিম পানী যোগ কৰাৰ পিছত কি কৰিব পাৰিব বিদ্যুৎৰ পৰিবহন কৰিব পাৰে গতিকে জলীয় দ্ৰৱত এচিড আৰু ক্ষাৰকৰ পৰিৱৰ্তনটো আমি গম পালো কিহলৈকে ভাঙি যায় আয়নলৈকে আনহাতে দ্ৰবীভূত অৱস্থাত এচিডে কি কৰিব পাৰে বিদ্যুৎ পৰিবহন কৰিব পাৰে তাৰে পিছত আমাৰ যেটো আছে সেইটো হৈছে ক্ষাৰ কি বস্তু হয় এতিয়া ক্ষাৰক আৰু ক্ষাৰ ঠিক আছে এই দুটা কিন্তু বেলেগ বস্তু হয় ক্ষাৰকটো বেলেগ বস্তু হয় আৰু ক্ষাৰটো বেলেগ বস্তু যেতিয়া আমি ক্ষাৰকক পানীত দ্ৰবীভূত কৰিম কৰিলে কি হয় ক্ষাৰক এটা যেতিয়া আমি কি কৰিম পানীত দ্ৰবীভূত কৰিম তেতিয়া ই কিহলৈকে পৰিৱৰ্তন হ'ব ক্ষাৰলৈকে পৰিৱৰ্তন হ'ব আনহাতে কি আছে সকলোবিলাক ক্ষাৰকে পানীত দ্ৰবীভূত নহয় এইটো মনত ৰাখিবলগীয়া কথা সকলোবিলাক ক্ষাৰকে কি নহয় পানীত দ্ৰবীভূত নহয় তাৰ মাজত কিছুমান এনেকুৱা ক্ষাৰক আছে যিটো পানীত দ্ৰবীভূত হয় আৰু সেইবিলাকক আমি কি বুলি কম ক্ষাৰ বুলি কম হয় আৰু ইয়াৰ পৰা আমাৰ গুৰুত্বপূৰ্ণ এটা আমাৰ সিদ্ধান্ত সেইটো হৈছে সকলোবোৰ ক্ষাৰেই ক্ষাৰক
কিন্তু সকলো ক্ষাৰকেই ক্ষাৰ নহয়। হয় কি কাৰণত হয় এইটো? কাৰণ কিছুমান ক্ষাৰকহে পানীত দ্ৰৱীভূত, সকলোবোৰ ক্ষাৰক কি নহয় পানীত দ্ৰৱীভূত নহয়। গতিকে আমি এইটো বস্তু অলপ বেলেগকেও লিখিব পাৰো। আচ্ছা ঠিক আছে বাৰু। ক্ষাৰ কাক বোলে? কিতাপত এইটো তোমালোকৰ দিয়াই আছে, তথাপিও মই কৈ দিছো ক্ষাৰ যিবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয়, যিবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয় সেইবোৰক ক্ষাৰ বোলে। সেইবোৰক ক্ষাৰ বোলে। যিবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয় সেইবোৰক কি বোলে? ক্ষাৰ বোলে। যিবোৰ ক্ষাৰক বুলি কোৱাৰ লগে লগে আছে সকলোবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত নহয়, আৰু সকলোবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত নহয় কাৰণে আমি কি কৰিব নোৱাৰো? সকলো ক্ষাৰকেই ক্ষাৰককেই হ'ব লাগিছিল, ক্ষাৰককেই, সকলো ক্ষাৰকে ঠিকে আছে দিয়া, ক্ষাৰকে ক্ষাৰ বুলি কোৱা নহয়, ক্ষাৰককে ক্ষাৰ বুলি কোৱা নহয়, এই বেছি ভাল হ'ব। ক্ষাৰ বুলি কোৱা নহয়, এতিয়া আমাৰ বুজিবত বেছি ভাল হ'ব। ঠিক আছে, যিমান বিলাক ক্ষাৰ আছে সকলো বিলাক কি হয়? ক্ষাৰক হ'বই, এইটো ফিক্স। কিন্তু সকলো বিলাক ক্ষাৰকক আমি কি বুলি নকওঁ? ক্ষাৰ বুলি নকওঁ। এই দুটা প্ৰশ্ন কেতিয়াবা আহিব পাৰে, ক্ষাৰ কি হয়। তাৰ পিছত আছে পানীৰ লগত এচিড বা ক্ষাৰক কেনেদৰে মিহলি কৰিব লাগে। এতিয়া আমি কৈছো আগতে যে যেতিয়া ক্ষাৰক বা এচিড পানীত দ্ৰৱীভূত হয় তেতিয়া ইহঁতৰ কি হয়? আয়নলৈকে বিযোজিত হয়। কিন্তু কেনেকৈ আমি মিহলি কৰিম? এটা পাত্ৰত আমি ক্ষাৰ ল'ম আৰু এটা পাত্ৰত পানী ল'ম, লৈ ঢালি দিম এনেকৈ নেকি? নে এটা পাত্ৰত এচিড থাকিব, এটা পাত্ৰত আমাৰ পানী থাকিব, তো দুয়োটা যিকোনো এটা ঢালি দিম, তেতিয়া কি হ'ব? ঠিক আছে, যদি আমি ডাইৰেক্টলি এচিডৰ লগত পানী বা পানীৰ লগত এচিড ন এনেকৈ এটাত আছে ইয়াৰ পৰা ঢালি দিম, দিয়াৰ লগে লগে কি হৈ যাব? যিটো পাত্ৰত আমি ঢালি দিম ন সেই পাত্ৰটো জুই লাগি ব্লাষ্ট হৈ যাব, আৰু লগতে তাৰ পৰা কি হ'ব পাৰে? বহুত তাতে তাপ উৎপন্ন হয়। এইটো আমাৰ এটা কি হয়? তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ। আমাৰ আছিল ন, এটা আছিল তাপগ্ৰাহী বিক্ৰিয়া আৰু এটা আছিল তাপবৰ্জী বিক্ৰিয়া। সো এইটো হৈছে আমাৰ তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ। আৰু এই তাপবৰ্জী বিক্ৰিয়াটোৰ কাৰণে কি হয়? যেতিয়া এচিড বা ক্ষাৰকৰ লগত আমি পানী যোগ কৰিম তেতিয়া তাতে যথেষ্ট পৰিমাণৰ কি হয়? তাপ উৎপন্ন হয়। যদি আমি সেই হাতেৰে ধৰি থাকো তেতিয়াহ'লে হাতখন কি হৈ যাব পাৰে? পুৰি যাব পাৰে। হয়, তো আমাৰ কি হ'ব পাৰে? দুৰ্ঘটনাগ্ৰস্ত হ'ব পাৰোঁ আমি। সেইকাৰণে কি হয়? এটা নিৰ্দিষ্ট পদ্ধতি আছে যিটো পদ্ধতিৰ সহায়ত বা যিটো পদ্ধতি আমি অনুকৰণ কৰি এচিডৰ লগত আমি পানী মিহলি কৰোঁ বা পানীৰ লগত এচিড মিহলি কৰোঁ। ঠিক আছে, এতিয়া সেইটো কেনেকৈ কৰোঁ চাই লওঁ। এইটো কিন্তু পৰীক্ষাত কি হয়? সোধে পানীৰ লগত এচিড নে এচিডৰ লগত পানী মিহলি কৰা হয় আৰু কেনেকৈ মিহলি কৰা হয়। ঠিক আছে, এতিয়া চোৱা পানীৰ লগত এচিড বা ক্ষাৰক কেনেদৰে মিহলি কৰিব লাগে। হয়, যদি এইটো প্ৰশ্ন উঠে তেতিয়াহ'লে কি হ'ব? পানীত এচিড বা ক্ষাৰক দ্ৰৱীভূত কৰা প্ৰক্ৰিয়াটো এটা অতি হয় তাপবৰ্জী বিক্ৰিয়া। এচিড সদায় পানীত লাহে লাহে যোগ কৰিব লাগে। ঠিক আছে, আমি কি কৰোঁ? এচিডটো পানীত লাহে লাহে যোগ কৰিব লাগে, আৰু এইটো কৰোঁতে দ্ৰৱটো একেলেঠাৰিয়ে কি কৰিব লাগে? লৰাই থাকিব লাগে। যদি ধৰা আমাৰ এইটো পাত্ৰত কি আছে? এচিড আছে, তাতে আমি কি কৰিম? লাহে লাহে পানী দি থাকিম। এচিড সদায় পানীত, তাৰমানে এইটো পাত্ৰত আমাৰ কি আছে? পানী আছে, আৰু আমি এটা বেলেগ পাত্ৰত এচিড ল'ম, লৈ একটুপকে ইয়াতে দি থাকিম, আৰু কি কৰিম? এই বস্তুটো লাহে লাহে লৰাই থাকিম। তেতিয়াহ'লে কি হ'ব? ইয়াতে যিটো তাপ উৎপন্ন হয় এই তাপটো কমি যাই থাকিব, চাৰিওফালে কি হৈ থাকিব? বিয়পি যাই থাকিব। সেইকাৰণে কি হয়? এচিড সদায় পানীত লাহে লাহে যোগ কৰিব লাগে, আৰু একেলেঠাৰিয়ে এই যিটো পাত্ৰত আমি যোগ কৰি থাকিম এইটো কি কৰিব লাগে? লৰাই থাকিব লাগে। হয়, তো কেনেকৈ যোগ কৰিব লাগে আমি এইটো গম পালো। এই কি কাৰণত লৰাই থাকিব লাগে? হয় ন, আমিতো ডাইৰেক্টলি এইটো পাত্ৰ লৈছো, লৈ ইয়াতে এচিড ঢালি দিছো, বা ইয়াতে এচিড আছে পানী ঢালি দিছো, ডাইৰেক্টলি ঢালিব পাৰিলো হয় ন। কি কাৰণত আমি ঢালিব নোৱাৰো? যদি পানী এচিডত যোগ কৰা হয়
তেতিয়া উৎপন্ন হোৱা তাপৰ বাবে মিশ্ৰটো বাহিৰলৈ ছিটিকি পৰিব আৰু জুই লাগিব পাৰে যদি আমি এনেকা ঢালি দিও দিলে ইয়াতে কি হৈ যাব জুই লাগি যাব আৰু অত্যাধিক স্থানীয় তাপ উৎপাদনৰ বাবে কাঁচৰ পাত্ৰটো ভাগিবও পাৰে আৰু আমি সাধাৰণতে কেমিষ্ট্ৰি বা ৰাসায়নিক বিজ্ঞানৰ যিবিলাক পৰীক্ষা কৰোঁতে কি হয় টেষ্ট টিউব থাকে এইবিলাক সব কি হয় আইনাৰ হয় গ্লাছৰ বা কাঁচৰ সো তাতে কি হ'ব তাপ উৎপন্ন হোৱাৰ লগে লগে কি হৈ যাব এই বস্তুবিলাক ভাঙি পৰিব আৰু সেইবিলাক যদি আমাৰ গাত ছিটিকি পৰে তেতিয়াহ'লে আমাৰ কি হৈ যাব আমি আঘাতপ্ৰাপ্ত হ'ম সেই কাৰণে কি কৰা হয় এচিড সদায় পানীত লাহে লাহে যোগ কৰা হয় আৰু যোগ কৰোঁতে আমি কি কৰিব লাগে জোকাৰি থাকিব লাগে ঠিক আছে আৰু কিয় আমি জোকাৰি থাকিব লাগে এতিয়া ইয়াৰ পৰা আমাৰ প্ৰথম তিনিটা টপিকটো আমি ডিসকাস কৰি ললো ইয়াৰ পৰা আমাৰ তিনিটা প্ৰশ্ন আহিব পাৰে এটা প্ৰশ্নটো এইটো হলে পানীৰ লগত এচিড বা ক্ষাৰক কেনেদৰে মিহলি কৰিব লাগে সো তাৰ কাৰণে আমাৰ এনসাৰ কোনখিনি হ'ব এইখিনি লিখি দিলে হ'ল তাৰ পিছত যদি উদে পানীৰ লগত এচিড কিয় মিহলি কৰা হয় এচিডৰ লগত পানী মিহলি কৰা নহয় কিয় যদি হেতু উদে বা কিয় পানীৰ লগত হে এচিড মিহলি কৰা হয় তেতিয়াহলে আমি কি লিখিব লাগিব এইখিনি লিখিব লাগিব ঠিক আছে তাৰোপৰি কি হয় যিবিলাক আমাৰ গাঢ় সালফিউৰিক এচিড বা গাঢ় হাইড্ৰক্লোৰিক এচিড থাকে সিহঁতৰ এটা কি থাকে সতৰ্কীকৰণ চিহ্ন লিখা থাকে ঠিক আছে কি লিখা থাকে আমাৰ সতৰ্কীকৰণ চিহ্ন লিখা থাকে হয় সেই চিহ্নটো কি কাৰণত থাকে সতৰ্কীকৰণ চিহ্নটো কি কাৰণত থাকে গাঢ় সালফিউৰিক এচিড বা গাঢ় হাইড্ৰক্লোৰিক এচিডৰ বটলত আমাৰ কি থাকে এটা সতৰ্কীকৰণ চিহ্ন থাকে সেই চিহ্নটো কি কাৰণত থাকে সেই চিহ্নটো কি কাৰণত থাকে আমি কি লিখিব লাগিব এই কথাখিনি লিখিব লাগিব যদি পানীত এচিড যোগ কৰা হয় তেতিয়া উৎপন্ন হোৱা তাপৰ বাবে মিশ্ৰণটো বাহিৰলৈ ছিটিকি পৰিব আৰু জুই লাগিব পাৰে অত্যাধিক স্থানীয় তাপ উৎপাদনৰ বাবে কাঁচৰ পাত্ৰটো ভাগিবও পাৰে এই দুৰ্ঘটনা নঘটিবৰ কাৰণে গাঢ় এচিডৰ ঠিক আছে গাঢ় এচিডৰ বা গাঢ় সালফিউৰিক এচিড বা গাঢ় হাইড্ৰক্লোৰিক এচিডৰ পাত্ৰত সতৰ্কীকৰণ চিহ্নটো আঁকা থাকে বা দিয়া থাকে ঠিক আছে তাৰ পিছত আমাৰ আছে লঘুকৰণ এতিয়া লঘুকৰণ মানে আমি কি বুজো লঘুকৰণ মানে কি হয় চোৱা ধৰা আমাৰ এটা পাত্ৰত কি আছে চেনি আমি লৈছো লৈ ইয়াত যদি পানী দি থাকো লাহে লাহে চেনিখিনি কি হৈ যাব কমি যাই থাকিব হয় আৰু যদি তাতে আমি বেছি পৰিমাণৰ পানী দিওঁ বেছি পৰিমাণৰ পানী দিলে পানীখিনিৰ যিটো এটা টেষ্ট আছে আমি কম পানী দিলে খালে পানীখিনি কি লাগিব মিঠা লাগিব আৰু যদি বহুত বেছি পানী দিওঁ তেতিয়াহলে এইটো কি মিঠা লাগিব নেকি নালাগে হয় তাৰ মানে তাতে কি হ'ল যিটো আমাৰ চেনিৰ পৰিমাণ আছে এইটো কি হৈ যায় আছে পানী দিয়াৰ লগে লগে কমি যায় আছে ঠিক এই হিচাপতে এচিডৰ যোনটো গাঢ়তা আছে এচিডৰ গাঢ়তাটো কি হয় পানী দিলে হ্ৰাস পায় কমি যায় ঠিক আৰু সেইটোক আমি কি বুলি কওঁ লঘুকৰণ বুলি কওঁ এচিডৰ লগত যদি আমি পানী দিও দিলে প্ৰতি একক আয়তনত থকা H+ আয়নৰ বা OH- আয়নৰ গাঢ়তা কি হয় হ্ৰাস হয় আৰু সেইটোক আমি কি বুলি কম লঘুকৰণ বুলি কওঁ ঠিক আছে এটো কিতাপত একেবাৰে তলফালে আছে লিখা বঢ়িয়াকে সো কিতাপত যেনেকৈ আছে তোমালোকে হেনেকৈ লিখিলে হৈ যাব কেৱল বুজি পোৱাটো হৈছে মেইন কথা ধৰা এটা গিলাসত আমি 1 চামুচ চেনি দিছো দি মিহলাই দিছো খাইছো পানীখিনি আমি কি পাম মিঠা পাম কিন্তু যদি এটা ডাঙৰ জগত আমি যদি পানী লৈ যদি তাতে 1 চামুচ চেনি দিও তাৰ পিছত লাৰি দিও এইখিনি খালে আমি মিঠা পাম নেকি নিশ্চয় নাপাও তাৰ মানে কি হ'ল তাতে যোনটো চেনিৰ পৰিমাণ আছে চেনিৰ পৰিমাণটো কি হৈ গ'ল কমি গৈছে পানী বেছি হোৱাৰ লগে লগে চেনিৰ পৰিমাণটো কি হৈ গ'ল বহুত কমি গ'ল প্ৰতি একক আয়তন আৰু সেইটোক আমি কি বুলি কওঁ লঘুকৰণ বুলি কওঁ পৰীক্ষাত এইটো কেতিয়াবা সুধিব পাৰে লঘুকৰণ কি বা লঘুকৰণ কাক বোলে ঠিক আছে তাৰ পিছত আমাৰ আছে pH স্কেল এতিয়া আমি যে কলো এচিডৰ তীব্ৰতা জোখাৰ কাৰণে এবিধ স্কেল ব্যৱহাৰ কৰা হয় ঠিক আছে এচিডৰ তীব্ৰতা জোখাৰ কাৰণে এবিধ স্কেল ব্যৱহাৰ কৰা হয় আৰু সেই স্কেলডালক আমি কি বুলি কওঁ pH স্কেল বুলি কওঁ ঠিক আছে এতিয়া এচিডৰ তীব্ৰতাটো কিহৰ ওপৰত আহে এচিডৰ তীব্ৰতা আমি কোৰ পৰা কেনেকৈ গম পাওঁ যদি এচিডত H+ আয়ন বেছি থাকে দুটা কন্ডিশন হ'ব পাৰে ন আৰু H+ আয়ন কি থাকিব পাৰে কমো থাকিব পাৰে যদি H+ আয়ন বেছি থাকে এইটোক আমি কি বুলি কম তীব্ৰ এচিড বুলি কম
আৰু যদি H+ আয়ন কম থাকে তেতিয়া এইটো মৃদু এসিড বুলি কওঁ H+ আয়ন কম থাকিলে এইটো আমি কি বুলি কম মৃদু এসিড আৰু H+ আয়ন বেছি থাকিলে এইটো আমি কম তীব্ৰ এসিড ঠিক আছে আচ্ছা এতিয়া কি হয় আমি যিবিলাক টেঙা খাও মই তো কলো যে টেঙাত কি হয় এসিড থাকে তেতিয়া হলে আৰু আমি এইটো হয়তো তোমালোকে বহুতে কোৱা শুনিছা যেতিয়া এসিড হাতত পৰে হাতখন কি হৈ যাব পাৰে পুৰি যাব পাৰে বা আমাৰ যেটো গোটা এসিড আছে গোটা এসিড যদি আমাৰ হাতত পৰে তেতিয়া হলে কি হৈ যাব এইটো ফালে নাকে উতা হয় তলত গুছি আহিব পাৰে ইমান মানে ভয়ানক হয় আৰু সৰু সৰু আমাৰ যোনটো গাঢ় ঠিক নহয় আৰু আমাৰ যোনটো তৰল অৱস্থাত থকা এসিড আছে তৰল অৱস্থাত থকা এসিডটো কৰিলে আমাৰ হাতখন অলপ পুৰিব পাৰে বা জ্বলি যাব পাৰে হয় গতিকে তাতে কি হৈ থাকে এই H+ আয়নৰ যোনটি H+ আয়ন বেছি থাকে তেতিয়া হলে এইটো আমি তীব্ৰ এসিড বুলি কওঁ আৰু আমি যিবিলাক টেঙা খাও ধৰা আম হ'ব পাৰে নেমু টেঙা হ'ব পাৰে হয় সেইবিলাকত কি থাকে যেটো H+ আয়ন থাকে কম থাকে আৰু সেইবিলাক সেই কাৰণে সেইবোৰ কি হয় মৃদু এসিড আৰু মৃদু এসিড আমাৰ কিমান কি নকৰে ক্ষতি নকৰে ঠিক এসিড যেনেকৈ দুই ধৰণৰ আছে খাৰু তেনেকৈ কেই ধৰণৰ আছে দুই ধৰণৰ তো খাৰত কি হ'ব এটা হ'ব তীব্ৰ খাৰ আৰু এটা হ'ব মৃদু খাৰ এটা তীব্ৰ খাৰটো কি হয় খাৰত আমাৰ কি থাকে OH- আয়ন সো যদি OH- আয়ন বেছি থাকে তেতিয়াহলে এইটো কি হৈ যাব তীব্ৰ খাৰ হ'ব আৰু যদি OH- আয়ন কি থাকে কম থাকে OH- আয়ন কম থাকিলে এইটো কি হৈ যাব মৃদু খাৰ গতিকে তীব্ৰ খাৰ আৰু মৃদু খাৰ তাৰ পিছত তীব্ৰ এসিড আৰু মৃদু এসিড এই কেইটা বস্তু বুজি পালা গতিকে এই এতিয়া H+ আয়নটো বেছি আছে নে কম আছে আমি তো জুখিব লাগিব এনেতো গম নাপাও হয়নে নহয় বুলি আমি চালো এইটো টেঙা এটা ললো লৈ এইটো এনেকে চাই ললো এইটো কম আছে বেছি আছে আমি তো এনেকে গম নাপাও সেইটো জুখাৰ কাৰণে ঠিক আছে কি জুখাৰ কাৰণে H+ আয়নৰ গাঢ়তা জুখাৰ কাৰণে এবিধ স্কেল আছে আৰু সেই স্কেল বিধক আমি কি বুলি কওঁ pH স্কেল বুলি কওঁ ঠিক আছে আৰু এই যোনটো pH আছে H টো আমাৰ হাইড্ৰোজেন আয়নক বুজায় আৰু P মানে হৈছে পটেন ঠিক আছে এইটো কিতাপত আছে তো এই গাঢ়তাটো বুজায় হাইড্ৰোজেন আয়নৰ গাঢ়তা যদি বেছি তেতিয়া হলে হি কি হ'ব এসিড হ'ব আৰু যদি হাইড্ৰোজেন আয়নৰ গাঢ়তা কম বা আয়নটো কম আছে কম পৰিমাণে গাঢ়তা মানে পৰিমাণটো যদি কম আছে তেতিয়া হলে হি কি হ'ব মৃদু এসিড হ'ব আনহাতে যদি আমাৰ OH- আয়নটো বেছি থাকে তেতিয়া হলে হি তীব্ৰ খাৰ হ'ব আৰু OH- আয়নটো কম থাকিলে হিটো কি হ'ব মৃদু খাৰ হ'ব গতিকে pH স্কেল কি হয় বা pH স্কেলৰ কাম কি pH স্কেলৰ সহায়ত আমি কি জুখিব পাৰো হাইড্ৰোজেন আয়নৰ গাঢ়তা জুখিব পাৰো আৰু pH স্কেল কাক বুলি আমি গম পালো ঠিক আছে তাৰে পিছত আমাৰ এইটো আছে দৈনন্দিন জীৱনত pH ৰ গুৰুত্ব এতিয়া আমাৰ শৰীৰত pH আছে নে নাই নে আমাৰ শৰীৰটো নিউট্ৰেল হয় মানে প্ৰশমন বিক্ৰিয়া এটা পাইছিলো ন আমি সো প্ৰশমন হয় নে আমাৰ শৰীৰত অলপ আমলিক হয় অলপ খাৰুকীয় হয় ঠিক আছে সেই বিষয়ে এইখিনি বস্তুত আছে আৰু আমাৰ দৈনন্দিন জীৱন বুলি কওঁতে আমাৰ চাৰিওফালে আমি সদায় ব্যৱহাৰ কৰি থকা কিছুমান কাম কাজ বা বস্তুবিলাকত pH কেনেকুৱা ধৰণৰ আছে সেই কথাখিনিয়ে কৈছে এতিয়া যেটো মানুহৰ শৰীৰৰ pH আছে মানুহৰ শৰীৰৰ pH টো কিমান হয় 7 to 7.8 হয় ঠিক আছে তো মানুহৰ শৰীৰৰ pH টো কিমান হয় 7 to 7.8 আচ্ছা তাৰ আগত আমি পঢ়িব লাগিল এই pH স্কেলডালত আমি কি হয় বা কিমানৰ পৰা কিমানলৈকে মান জুখিব পাৰো সো pH স্কেলত আমি সাধাৰণতে 0 পৰা 14 লৈকে জুখিব পাৰো যদি এডাল pH স্কেল হয় এই pH স্কেলডালত আমি 0 পৰা কিমানলৈকে জুখিব পাৰিম 7 9 14 ঠিক আছে pH স্কেলত আমি কিমানলৈকে জুখিব পাৰিম 0 পৰা 14 লৈকে জুখিব পাৰো ঠিক আছে এই যোনটো হাত আছে হাতটো কি হয় আমাৰ প্ৰশম হয় নিউট্ৰেল pH স্কেলত কি হয় নিউট্ৰেল প্ৰশম এটো ই আমলিকো নহয় খাৰুকীয়ও নহয় যদি pH স্কেলত pH ৰ মান যদি 7 আহে তেতিয়া হলে এটো কি নহয় কি খাৰকো নহয় এচিডো নহয় আৰু যদি ইফালে থাকে 7 ৰ পৰা যদি আমাৰ বাওফালে থাকে তেতিয়া হলে এটো কি হ'ব এচিড হ'ব আৰু যদি সোঁফালে থাকে তেতিয়া হলে এটো কি হ'ব খাৰক হ'ব
তাৰ মানে যদি pH-ৰ মান 7তকৈ বেছি হয় তেতিয়াহলে ক্ষাৰক হ'ব আৰু যদি pH-ৰ মান 7তকৈ কম হয় তেতিয়াহলে ই কি হ'ব এসিড হ'ব ঠিক আছে গতিকে pH-ৰ pH স্কেলত আমি এই বস্তুখিনি জুখিব পাৰো 7 আৰু 14ৰ ভিতৰত যদি এটা মান দিয়া থাকে তেতিয়াহলে এইটো ক্ষাৰক হ'ব আৰু 0 আৰু 7ৰ মাজত যদি দিয়া থাকে তেতিয়াহলে এইটো কি হ'ব এসিড হ'ব বা অম্ল হ'ব বা আম্লিক হ'ব হয় যদি কিবা এটা বস্তুৰ pH টো 14 হয় তেতিয়াহলে এইটো কি হ'ব আমাৰ তীব্ৰ ক্ষাৰ হ'ব 14 হলে এইটো কি হৈ যাব তীব্ৰ ক্ষাৰক হ'ব আৰু যদি 0 হয় 0 হলে এইটো কি হ'ব তীব্ৰ এসিড হ'ব আৰু 7ৰ ওচৰে পাজৰে যদি থাকে তেতিয়াহলে এইটো মৃদু ক্ষাৰ হ'ব আৰু এইটো মৃদু এসিড হ'ব এতিয়া আমাৰ মানুহৰ যেটো শৰীৰ আছে মানুহৰ শৰীৰৰ ভিতৰৰ যেটো pH আছে ন এইটো কিমান হয় 7ৰ পৰা 7.8 তাৰ মানে মানুহৰ শৰীৰটো কিহত কাম কৰি আছে আম্লিক হ'ব নে ক্ষাৰকীয় মাধ্যম হ'ব আমাৰ মানুহৰ শৰীৰটো ক্ষাৰকীয় মাধ্যমত আছে হয়নে 7ৰ পৰা 7.8 তাৰ মানে কেতিয়াবা প্ৰথম হৈ থাকে আৰু কেতিয়াবা অলপ কি হৈ থাকে ক্ষাৰকীয় হৈ থাকে ঠিক আছে তো আমাৰ এই মানুহৰ শৰীৰ কোনটো pH-ৰ পৰিসৰৰ ভিতৰত কাম কৰে কোনটো pH-ৰ পৰিসৰৰ ভিতৰত কাম কৰে এইটো হৈছে 7ৰ পৰা 7.8 pH-ৰ ভিতৰত কাম কৰে তাৰ পিছত আছে এসিড বৰষুণ এতিয়া আমি আগৰ ক্লাছ কিছুমানত পাই আহিছো এসিড বৰষুণটো কি হয় হয় কি পাইছিলো আমাৰ বায়ুমণ্ডলত থকা নাইট্ৰজেন অক্সাইড সালফাৰ ডাই অক্সাইড হয় না এইবিলাক যেতিয়া বৰষুণৰ পানীৰ লগত মিহলি হৈ যায় এইবিলাকে কি কৰে আমাৰ বৰষুণৰ পানীটো আম্লিক কৰে আৰু এইটো আমি কি বুলি কওঁ এসিড বৰষুণ বুলি কওঁ ইয়াতে আমি pH-ৰ সহায়ত এসিড বৰষুণ কাক বুলি এইটো জানিম ঠিক আছে যদি বৰষুণৰ পানীৰ মান 5.6তকৈ কমি যায় ঠিক আছে বৰষুণৰ পানীৰ মান কিমান হ'ব লাগিব 5.6তকৈ কম হ'ব লাগিব তো এইটো বৰষুণ যদি হয় না তেতিয়াহলে ইয়াতে pH-ৰ মানটো কিমান হ'ব 5.6তকৈ কম হ'ব লাগিব যেতিয়া বৰষুণৰ পানীৰ মান 5.6তকৈ কম হ'ব তেতিয়া এইটো কি বৰষুণ বুলি কম আমি এসিড বৰষুণ বুলি কম গতিকে ইয়াতে আগৰ এই সূত্ৰবিলাক লিখাৰ দৰকাৰ নাই যদি কেতিয়াবা পৰীক্ষাত সুধে এসিড বৰষুণ কাক বোলে এসিড বৰষুণ কি বুলিব যদি বৰষুণৰ পানীৰ pH-ৰ মান 5.6তকৈ কমি যায় তেতিয়াহলে তাক আমি এসিড বৰষুণ বুলি কওঁ এসিড বৰষুণৰ প্ৰভাৱ আছে ন এসিড বৰষুণটো ভাল নহয় নে ভাল নহয় তাৰ কিছুমান কি আছে বেয়া প্ৰভাৱ আছে বেয়া প্ৰভাৱৰ প্ৰথমটো আমাৰ কি হয় এতিয়া এসিড বৰষুণটো যদি আমাৰ আহি পানীত পৰে ধৰা নদীৰ পানীত পৰিব পাৰে পুখুৰীৰ পানীত খাল বিলৰ পানীত তেতিয়াহলে সেই পানীটো কিহলৈকে পৰিৱৰ্তন কৰিব আম্লিকলৈকে পৰিৱৰ্তন কৰিব হয় নে নহয় তাৰ যোনটো প্ৰকৃতি আছে এইটো কি হৈ যাব এসিডৰ দৰে হ'ব এসিডৰ দৰে হোৱাৰ লগে লগে তাত যিবিলাক আমাৰ জলজ জীৱ আছে বা জলজ উদ্ভিদ আছে সিহঁতৰ কাৰণে কি কৰিব ই ক্ষতিকাৰক হ'ব হয় আমি কেতিয়াবা দেখা পাওঁ না আমাৰ মাছ বিলাকৰ কি হয় কিছুমান যে ৰঙা ৰঙা পৰি উঠে ঘা লাগে হয় তাৰ পিছত কিছুমান পুখুৰীত মাছ মৰি যায় এনেকুৱা কিছুমান কাৰণ আছে ধৰা এইটো এসিড বৰষুণৰ কাৰণে হ'ব পাৰে আৰু বেলেগ বেলেগ কাৰণো আছে তো এইবিলাক কি হয় তাৰ বেয়া প্ৰভাৱ আনহাতে এই যদি এসিড বৰষুণটো আমাৰ মাটিত পৰে তেতিয়াহলে মাটিও কি হ'ব প্ৰদূষণ হ'ব গতিকে এসিড বৰষুণৰ কাৰণে আমাৰ জলজ জীৱ যিবিলাক আছে সিহঁতৰো ক্ষতি হয় মানে পানী প্ৰদূষণো হয় লগতে কি হ'ব মাটি প্ৰদূষণো হ'ব ঠিক আছে তাৰ পিছত ইয়াতে এটা আছে অজীৰ্ণতা আচ্ছা অজীৰ্ণতাৰ আগত আৰু এটা কথা কওঁ মই ইয়াতে টপিকটো লিখা নাই সেইটো হৈছে আমাৰ খেতি পথাৰত মাজে মাজে কিছুমান মানে কি কৰে চূণ দিয়ে আনহাতে পুখুৰীতো মানুহে কি কৰে চূণ দিয়ে কি কাৰণত দিয়ে কেতিয়াবা হয়তো দেখিছা পুখুৰীৰ পানীত কি কৰে চূণ দিয়ে চূণ দিয়াৰ কাৰণটো হৈছে এইটো যদি কিবা কাৰণত পানীৰ pH-ৰ মানটো কি হৈ যায় 7তকৈ কমি যায় তাৰ মানে সি যদি কি হৈ যায় এসিডৰ দৰে হয় তেতিয়াহলে তাতে থকা জীৱবিলাক ক্ষতিকাৰক হৈ যাব না জীৱবিলাকৰ বেমাৰ হ'ব পাৰে সো সেইটো যাতে কিহলৈকে আকৌ প্ৰথম কৰিব পাৰে pH-ৰ মানটো যাতে কিমানলৈকে আনিব পাৰে 7লৈকে আনিব পাৰে সেই কাৰণে কি কৰে মাজে মাজে তাতে চূণ দিয়ে আনহাতে মাটিতো চূণ দিয়ে মাটিত আমাৰ বিভিন্ন ধৰণৰ আমি কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰি থাকো হয় নহয় বা কিছুমান ঔষধ আমি ব্যৱহাৰ কৰি থাকো শস্য উৎপাদন ভাল হ'বৰ কাৰণে সেইবিলাক ব্যৱহাৰ কৰিলে তাৰ যোনটো গুণ আছে মাটিৰ গুণটো কিহলৈকে গুচি যায় মাটিৰ pH-ৰ মানটো 7তকৈ কমি যায় মানে এসিডৰ ফালে যায় কাৰণে তাক আকৌ 7লৈকে ঘূৰাই আনাৰ কাৰণে প্ৰথম অৱস্থালৈকে ঘূৰাই আনাৰ কাৰণে কি কৰে মাটিত মাজে মাজে চূণ দি থাকে মাজে মাজে ধৰা 4-5 বছৰৰ মূৰে মূৰে অলপ অলপ পৰিমাণৰ চূণ দি থাকে ঠিক আছে
তাৰে পিছত আহিল আমাৰ অজীৰ্ণতা। অজীৰ্ণতাটো আজিকালিতো আমাৰ সবে জানোৱে ন, যেটো আমি কি বুলি কওঁ, গেষ্ট্ৰিক বুলি কওঁ, হয় নহয়, এচিডিটি। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এডভাৰটাইজ দিয়ে থাকে ন, ইনো আৰু কিবা কানি আছে, হয়নে নহয়, সো 1 মিনিটত কিবা দি থাকে। এই বস্তুটো কি হয়, এতিয়া অজীৰ্ণতাটো কি হয়? এতিয়া তোমালোকৰ জীৱন প্ৰক্ৰিয়া চেপ্টাৰটোত পাইছা ন, যে আমাৰ কি আছে, হাইড্ৰক্লৰিক এচিড নিঃসৰণ কৰে, হয়নে নহয়। তো এই হাইড্ৰক্লৰিক এচিডটো কি হয়, যেতিয়া আমাৰ পেটৰ ভিতৰত হাইড্ৰক্লৰিক এচিডৰ পৰিমাণ বেছি হৈ যাব, তেতিয়া আমাৰ কি হয়, এই অজীৰ্ণতা, এচিডিটিটো হয়। সময়মতে আমি যদি খাদ্য নাখাওঁ বা কিছুমান বেলেগ বেলেগ কাৰণত কি হৈ যায়, তাতে এচিডৰ পৰিমাণটো বাঢ়ি যায়, হয়। আৰু সেইটো আমি কি বুলি কওঁ, অজীৰ্ণতা বুলি কওঁ। আৰু এই অজীৰ্ণতাৰ পৰা আমি ৰক্ষা পাবৰ কাৰণে কি ব্যৱহাৰ কৰোঁ, অম্লনাশক ব্যৱহাৰ কৰোঁ, হয়নে নহয়। অম্লনাশকৰ ভিতৰত আমাৰ কি আহে, তাতে এইটো মেগনেছিয়াম অক্সাইডৰ দুগ্ধ বুলি এটা আছে ন কিতাপত তোমালোকৰ, মেগনেছিয়াম হাইড্ৰক্সাইডৰ দুগ্ধ, হয়, মেগনেছিয়াম হাইড্ৰক্সাইডৰ দুগ্ধ ব্যৱহাৰ কৰিব পাৰি। তাৰপিছত আমি কি কৰিব পাৰোঁ, একেবাৰে আমাৰ যিটো ঘৰত ব্যৱহাৰ কৰা চূণ, তামোলৰ লগত যে চূণ খায়, হয়, চূণৰ যিটো একেবাৰে ফটফটীয়া পানী থাকে ন, সেইটোও যদি আমি সামান্য পৰিমাণৰ খাই দিওঁ, তেতিয়াহ'লেও কি হয়, আমাৰ অজীৰ্ণতাৰ পৰা আমি অলপ পৰিত্ৰাণ পাব পাৰোঁ, ঠিক আছে। সো মেগনেছিয়াম অক্সাইডৰ দুগ্ধ ব্যৱহাৰ কৰিব পাৰোঁ। আৰু আজিকালিতো এইবিলাক আছে ন, ইনো কিবা কানি, সেইবিলাক আমি ইয়াতে লিখিব নালাগে। তো আমি অজীৰ্ণতা দূৰ কৰাৰ কাৰণে কি ব্যৱহাৰ কৰোঁ, অম্লনাশক ব্যৱহাৰ কৰোঁ। আৰু অম্লনাশকটো কি হয়, ক্ষাৰকীয় হয়। কাৰণ কি হৈছে, আমাৰ পেটৰ ভিতৰত এচিড বাঢ়ি গ'ল, আমি যদি এক্সট্ৰাকে ক্ষাৰ খাই দিওঁ, এচিড আৰু ক্ষাৰৰ মাজত বিক্ৰিয়া, এচিড আৰু ক্ষাৰৰ মাজত বিক্ৰিয়া হ'লে এইটো কি হয়, প্ৰশমন বিক্ৰিয়া পাইছিলোঁ ন আমি এচিড আৰু ক্ষাৰৰ মাজত, গতিকে লৱণ উৎপন্ন কৰিব, তো সেইটো কি হৈ যায়, আমাৰ প্ৰশম হৈ যায়। আৰু আমি সেইকাৰণে ইনো বা এই অম্লনাশক ঔষধবিলাক খোৱাৰ পিছত আমি কি পাওঁ, ভাল পাওঁ, ঠিক আছে। কিন্তু এইটো বহুত বেছি পৰিমাণে আমি খোৱাটো কি নহয়, ভাল নহয়, বেয়া। গতিকে যিমান পাৰি সিমান কমকে খাব লাগে। এতিয়া তাৰ পিছত আমাৰ আহিল দন্তক্ষয়। দন্তক্ষয়টো আজিকালি বৰ্তমান মানে সময়ত বহুত ডাঙৰ সমস্যা হয়, হয়নে নহয়। দন্তক্ষয়টো কি কাৰণত হয়, আমাৰ দাঁতৰ যিটো আটাইতকৈ টান অংগ আছে, এইটো কি হয়, এনামেল। এই যিটো এনামেল আছে ন, এইটো পানীত দ্ৰৱীভূত নহয়, ঠিক আছে। আমি যদি পানী মুখৰ ভিতৰত লৈ থাকোঁ, তেতিয়াহ'লে এই এনামেলটো কি নহয়, ক্ষয় নহয়, তাৰ একোৱেই নহয়। কিন্তু যদি সেই বস্তুটো আমি অলপ এচিডত থৈ দিওঁ, তেতিয়াহ'লে সি লাহে 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 কি হৈ যায় থাকে, নোহোৱা হৈ যায় থাকে, তাৰমানে এচিডত সি দ্ৰৱীভূত হৈ যায়, হয়। আমি যেতিয়া খাদ্য খাওঁ, আমি খাদ্য খালে আমাৰ মুখৰ ভিতৰত কি হয়, খাদ্যৰ অৱশিষ্ট অংশ ৰৈ যায়, হয়নে। আৰু সেই অৱশিষ্ট অংশবিলাকত কি কৰে, বেক্টেৰিয়া বহুত আছে আমাৰ বায়ুমণ্ডলত, হয়নে নহয়। মই এতিয়া কথা কৈ আছোঁ, এই কথা কৈ থাকোঁতে কিমান বেক্টেৰিয়া মোৰ মুখৰ ভিতৰত গৈছে, বা তোমালোকে যেতিয়া কথা কোৱা, কিবা কোৱা, হয়, বহুত বেক্টেৰিয়া আমাৰ মুখৰ ভিতৰত কি হৈ থাকে, যাই থাকে। সো এই বেক্টেৰিয়াবিলাকে কি কৰে, এই মুখৰ ভিতৰত যিবিলাক আমাৰ খাদ্য বস্তু ৰৈ যায়, সেইবিলাকৰ ওপৰত ক্ৰিয়া কৰে। আৰু সেইবিলাকে ক্ৰিয়া কৰি কি কৰে, এচিড নিৰ্গত কৰে বা নিঃসৰিত কৰে। আৰু সেই এচিডবিলাকে কি কৰে, লাহে 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 আমাৰ দাঁতবিলাক ক্ষয় পেলায়। আৰু সেই ক্ষয় যোৱাটোকে আমি কি বুলি কওঁ, দন্তক্ষয় বুলি কওঁ। আৰু এই দন্তক্ষয় আমি কেনেকৈ ৰোধ কৰিব পাৰোঁ, দন্তক্ষয় ৰোধ কৰাৰ কাৰণে আমি কি কৰিব লাগে, যিটো আমি ব্ৰাছ কৰোঁ, হয়। আৰু ব্ৰাছ কৰোঁতে আমি যিটো টুথপেষ্ট ব্যৱহাৰ কৰোঁ, সেই টুথপেষ্টটো আমাৰ কিহৰ হয়, তাৰ প্ৰকৃতিটো হৈছে ক্ষাৰকীয়, ঠিক আছে। তোমালোকে যদি তাৰ কম্পজিশ্যনবিলাক চোৱা, কি কি থাকে, তাতে কিবা নহয় কিবা এটা কি আছে, ক্ষাৰ আছে। কাৰণ কি হয়, আমাৰ মুখত কি হৈ আছিল, আম্লিক হৈ আছিল, এচিড হৈ আছিল। যেতিয়া আমি টুথপেষ্ট ব্যৱহাৰ কৰিম, তাতে কি আছে, ক্ষাৰ আছে। তো ক্ষাৰ আৰু এচিডে লগ লাগি কি কৰি দিব, প্ৰশমন বিক্ৰিয়া কৰিব। আৰু সেইকাৰণে আমি ব্যৱহাৰ কৰা টুথপেষ্টবিলাক কি হয়, ক্ষাৰকীয় হয়। আৰু সেইকাৰণে আমাৰ দুবাৰ ব্ৰাছ কৰিব লাগে, হয়নে নহয়, তেতিয়াহ'লে আমাৰ কি হয়, দন্তক্ষয়টো কম হয়। গতিকে ইয়াৰ পৰা তোমালোকৰ আহিব পাৰে, দন্তক্ষয় কাক বোলে, আৰু দন্তক্ষয়ৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ, বা দন্তক্ষয় আমি কেনেকৈ ৰোধ কৰিব পাৰোঁ। সো দন্তক্ষয় ৰোধ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, টুথপেষ্ট ব্যৱহাৰ কৰিব লাগে। আৰু টুথপেষ্টবিলাকৰ প্ৰকৃতিটো কেনে হ'ব লাগে, ক্ষাৰকীয় হ'ব লাগে, হ'ল। তাৰপিছত আমাৰ লাষ্ট যিটো টপিক আছে, এইটো হৈছে আত্মৰক্ষাৰ বাবে প্ৰাণী আৰু উদ্ভিদৰ ৰাসায়নিক সংগ্ৰাম। কেতিয়াবা তোমালোক মৌমাখি, বৰল এইবিলাক কামুৰি পাইছেনে? যদি পাইছে তেতিয়াহ'লে গমেই পোৱা, বহুত ভাল লাগে ন, হয়নে নহয়। আৰু আমাৰ দৰে ক্ষীণ মানুহ হ'লে বহুত শকত হৈ যায়, হয়। সো সিহঁতে কামুৰিলে কি হয়, বা চোৰাতৰ পাত, কেতিয়াবা যদি ধৰা ক'ৰবাত পথাৰৰ কাষত বা তেনেকুৱা ধৰণৰ ফিল্ডত বল খেলিব যোৱা, বল যদি ধৰা এই তাত গুচি যায়, বল আনিব যোৱাৰ পিছত কি হয়, তাৰ পৰা ঘূৰি অহাৰ পিছত হাত ভৰিবিলাক খোজাই থাকে একেবাৰে, হয়। কি কাৰণত হয় এইটো, সেইটো হয় কেতিয়াবা তাতে কি হৈ থাকে, চোৰাত বুলি এটা উদ্ভিদ আছে ন, চোৰাতৰ পাত, সেইটোৱে ডাকিব পাৰে। আৰু নহ'লে আমাৰ এইবিলাক মৌমাখি বা বৰল, ইহঁতে যেতিয়া আমাক বিন্ধে,
বিন্ধিলে সিহঁতে কি কৰে মিথানয়িক এসিড বুলি এটা এসিড আছে সেই এসিডটো নিখৰণ কৰে হয় মৌমাখি এটা পৰি যদি আমাৰ ইয়াতে বিন্ধি দিয়ে দিলে হি আমাক কি দিব মিথানয়িক এসিড দিব আৰু মিথানয়িক এসিডৰ কাৰণে আমাৰ কি হয় বিষ বা পুৰণিৰ অনুভৱ হয় আৰু সোৰাতেও কি কৰে সেই একে ধৰণৰে কাম কৰে ঠিক আছে এতিয়া ইয়াৰ পৰা আমি পৰিত্ৰাণ কেনেকৈ পাব পাৰো যদি এই যত আমাৰ কুমডালে বিন্ধিব তাতে যদি আমি কি কৰো অলপ বেকিং সোডা লগাই দিও বেকিং সোডাটো কি হয় ক্ষাৰকীয় হয় আৰু এইটো এসিড হয় ক্ষাৰক আৰু এসিডে লগ লাগি কি কৰে প্ৰশমন বিক্ৰিয়া কৰে আৰু সেই কাৰণে আমি বেকিং সোডা লগাই দিলে কি পাও ভাল পাও বা আৰু এটা প্ৰাকৃতিক বস্তু আছে এইটো আমি পাহাৰী পালেং বুলি কওঁ তোমালোকৰ এই পিছফালে কিতাপখনৰ এটা বক্স আছে না মিথানয়িক এসিডৰ কথা যত আছে এইটো টপিকৰ পিছত আত্মৰক্ষাৰ বাবে প্ৰাণী আৰু উদ্ভিদৰ ৰাসায়নিক সংগ্ৰাম তাতে পাহাৰী পালেঙৰ কথাও আছে পাহাৰী পালেংটো গুণটো কেনেকুৱা ধৰণৰ ক্ষাৰকীয় হয় যদি সোৰাতে ডাকে তেতিয়াহলে তাৰ ওচৰে পাজৰে কৰবাত কি থাকে পাহাৰী পালেং থাকে আৰু সেই পাহাৰী পালেঙৰ পাত যদি আমি তাত লগাই দিও তেতিয়াহলে আমাৰ যোনটো বিষ বা পুৰণি আছে তাৰ পৰা আমি কি পাব পাৰো পৰিত্ৰাণ পাব পাৰো ঠিক আছে তোমালোকৰ এই বছৰ যেহেতু সিলেবাস কমাই দিছে কমাই দিয়া কাৰণত এই পাৰ্টটোলৈকে ভালকে পঢ়িলে হ'ল ঠিক আছে গতিকে তোমালোকে এই বস্তুখিনি ঘৰত 2-3 বাৰ ৰিভাইজ কৰিবা ঠিক আছে আৰু ইয়াৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে কি আহে আমি ইয়াৰ পিছৰ ভিডিঅ'টোত বাৰু আলোচনা কৰিম এইটো ভিডিঅ' আৰু বহুত দীঘল হৈ যাব গতিকে নকৰো হয় আগৰ বছৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে আৰু 2021 ত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে আমি সেই বিষয়ে ইয়াৰ পিছৰ এটা ভিডিঅ'ত আলোচনা কৰিম এইখিনি ভিতৰত যদি তোমালোকৰ কিবা বুজি নোপোৱা আছে তেতিয়াহলে কমেন্ট বক্সত মোক সুধিব পাৰা আৰু মই ইয়াতে আমাৰ ফেসবুক পেজৰ ডেসক্ৰিপচনত লিংকটো দি দিম তাতে তোমালোকে এই চেপ্টাৰটোৰ নোটছখিনি পাই যাবা ঠিক আছে গতিকে এই বছৰৰ কাৰণে তোমালোকৰ এইখিনিলৈকে ভালকে পঢ়িলে হ'ল ঠিক আছে ঘৰত ভালকে পঢ়া